নতুন শিক্ষানীতিৰে ৰাজ্যত আৰম্ভ হ'ল 4 লাখ শিক্ষাৰ্থীৰ অগ্নি পৰীক্ষা। চাৰিটা বিষয়ত পৰিৱৰ্তন আনিলে সেবাই। কিন্তু বিদ্যালয়ে বিদ্যালয়ে নকল আপুনি পাবই। ছাত্ৰ-ছাত্ৰী এতিয়াও আছে যাৰ মানসিকতা হ'ল যে নকল কৰিব, পাছ কৰি যাব, ভাল মাৰ্কছ পাব, তেনেকুৱা ধৰণৰ কথা। আৰু মই দেখুৱাই যে জ্বলাই কিমান আচলতে নকল জ্বলোৱা হৈছে, বহুত নকল ইয়াত আধা জ্বলোৱা হৈ আছে। আমি দেখিবলৈ পাব এইখিনি যদি চাই ইয়াতে বহুত নকল এতিয়া আধা জ্বলাইছে, ক'ৰবাত জ্বলি গৈছে, যিমান পাৰে আচলতে কৰ্তৃপক্ষই জ্বলাইছে। মেট্ৰিকৰ প্ৰথম দিনাই ইংৰাজীৰ প্ৰশ্নকাকত ফাদিলৰ মিছা বাতৰি। যিটো আমাৰ প্ৰশাসনৰ যিটো আমাৰ ছিষ্টেম আছে তাত কোনো মোবাইল লৈ সোমাব নোৱাৰে বা তেনেকুৱা পৰিৱেশ এতিয়া আমাৰ ছিষ্টেমটোত নাই। গতিকে পৰীক্ষা হলৰ ভিতৰত বা সময়ৰ ভিতৰত সেইটো একো হোৱা নাই। 912টা কেন্দ্ৰত জীৱনৰ সবাতোকৈ ডাঙৰ পৰীক্ষাটোত বহিল 4,22,174 গৰাকী ছাত্ৰ-ছাত্ৰী। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত পৰিৱৰ্তন ঘটাই অনুষ্ঠিত হ'ল এইবাৰৰ মেট্ৰিক। পৰীক্ষা হলৰ ভিতৰত নতুন শিক্ষানীতিৰে মোকাবিলা ছাত্ৰ-ছাত্ৰীৰ। তেন্তে পৰীক্ষা হলৰ বাহিৰত আন এক প্ৰতিযোগিতা। কোনে কিমান পুৰীয়া যোগান ধৰিব পাৰে তাৰ প্ৰতিযোগিতা চলা এই দৃশ্যটো কাছাৰৰ গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইদৰেই উজান উঠিল নকল যোগানকাৰীৰ। প্ৰকাণ্ড ৱাল পাৰ হৈ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক পুৰীয়া যোগান ধৰিছে এইসকল মহাপুৰুষে। আৰক্ষী আকৌ দৰ্শক। কাছাৰৰ পৰা এইবাৰ বলক লখিমপুৰলৈ। লখিমপুৰৰ সাৱতী জনকল্যাণ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নকল দেখিলে আপুনি মূৰ ঘূৰাই পৰিব। কাৰণ প্ৰস্ৰাৱগাৰত নকল, পৰীক্ষা হলৰ কাষত নকল, বিদ্যালয়ৰ সোঁৱে বাৱে কেৱল নকল আৰু নকল। যেন পঢ়ি নহয়, লখিমপুৰৰ এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নকলৰ জোৰতহে পাৰ হ'ব মেট্ৰিকৰ দেওনা। সেয়ে নকল দেখি ভাগৰি পৰা হেডছাৰেও নকল জ্বলাই দিহে শান্তিৰে উশাহ লৈছে। পৰীক্ষাত যিসকলে নকল লৈ আহিছে আমি তেওঁলোকক বাহিৰত গৈ নকলখিনি পেলাই দিবলৈ দিয়া হৈছে। গতিকে তেওঁলোকে ইউনিয়নলৈ গৈ বাহিৰলৈ গৈ পেলাই এনেকৈ য'ত ত'ত নকলসমূহ পেলাই দিয়াৰ কাৰণে আমি পিছত সেইখিনি জ্বলাই দিয়াৰ ব্যৱস্থা কৰিছিল। মোবাইলটো চেক কৰা হৈছে। নকলটো ধৰিব নোৱাৰি। নকল কৰি থকা অৱস্থাত যদি আমি দেখোঁ তেতিয়া ধৰিব পাৰোঁ। তেওঁলোকক কোৱা হৈছে যে তোমালোকে যদি নকল পাতি কিবা আনিছা কাগজজাতীয় বস্তু, তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, বাহিৰত তোমালোকে পেলাই দিয়া। এইবোৰৰ মাজতেই ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত প্ৰকাশিত হ'ল এটা উৰা বাতৰি। এইবাৰৰ মেট্ৰিকৰ প্ৰথমখন প্ৰশ্ন কাকতেই ফাদিল হ'ল সামাজিক মাধ্যমত। পিছে একাংশ সংবাদ মাধ্যমৰ এনে উৰা বাতৰিৰ প্ৰত্যুত্তৰ দি সেবাৰ স্পষ্ট মন্তব্য। কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই। কাৰণ পৰীক্ষা আৰম্ভ হোৱাৰ 2 ঘণ্টাৰ পাছতহে ছ'চিয়েল মিডিয়াত দেখা গৈছিল প্ৰশ্ন কাকত। গতিকে এনে উৰা বাতৰিয়ে কোনো প্ৰভাৱ নেপেলায় পৰীক্ষাৰ্থীৰ মাজত। পৰীক্ষা আৰম্ভ হৈছে ৰাতিপুৱা 9টা বজাৰ পৰা 12টালৈ পৰীক্ষা আছিলে। আৰু আমাৰ প্ৰত্যেকটো পৰীক্ষা কেন্দ্ৰত এটা ইনষ্ট্ৰাকশ্যন আছে কি যে ৰাতিপুৱা 9টা বজাৰ আগত 8:55 কুৱেশ্যন পেপাৰখন দিব পাৰে। গতিকে কুৱেশ্যন পেপাৰ ফাদিল শব্দটোৰ অৰ্থটো এনেকুৱা যে 8:55 আগত হ'লে ফাদিল, আৰু তাৰপাছত পেপাৰখন আমাৰ ডিষ্ট্ৰিবিউশ্যন হৈ যায়। আৰু সেই ফাদিলৰ প্ৰশ্নটো তাৰপাছত আৰু নাহে। এতিয়া আজি মই যিটো আপোনালোকৰ দৰে ময়ো পালোঁ 10:57 প্ৰায় 2 ঘণ্টাৰ পিছত। গতিকে আমাৰ এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন আছে কি যে ষ্টুডেণ্টে যদি ইচ্ছা প্ৰকাশ কৰে তেওঁ 1 ঘণ্টাৰ পিছত তেওঁ ঘৰলৈ যাব পাৰে। ঘৰলৈ তেওঁ পৰীক্ষাগৃহ ত্যাগ কৰি যাব পাৰে। গতিকে এই ঘটনাটো যিটো হ'ল 2 ঘণ্টাৰ পিছত, 1 ঘণ্টাৰ পিছতো হ'ব পাৰে। কাৰণ তেওঁ ঘৰলৈ যাব পৰা আমাৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন আছে, তেওঁ কুৱেশ্যন পেপাৰ লৈয়ে যাব ঘৰলৈ যাওঁতেও। গতিকে সেইকাৰণে ফাদিল কথাটো তাৰ ইয়াৰ কোনো মিনিং নাই।